নমস্কাৰ নলেজ হাউচৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ খেলৰ লগত জড়িত আগষ্ট মাহৰ 10টা অতি প্ৰয়োজনীয় কাৰেণ্ট এফেয়াৰ্ছ। তেনে বলকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, দেওধৰ ট্ৰফিৰ বিজয়ী দল কোন? অপশ্যন আছে চাউথ জোন, ইষ্ট জোন, নৰ্থ জোন আৰু ৱেষ্ট জোন। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ চাউথ জোন। এইখিনিতে জানিব লগা কথা এয়া যে চাউথ জোনে ইষ্ট জোনক 16 ৰানত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনে ব'লক নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন আছে, দেওধৰ ট্ৰফিৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট কোন হৈছিল? অপশ্যন আছে ৰিয়ান পৰাগ, কেদাৰ যাদৱ, ময়ংক আগৰৱাল আৰু ৰিংকু সিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই অৰ্থাৎ ৰিয়ান পৰাগ। এইখিনিতে জানিব লগা কথা এয়া যে ৰিয়ান পৰাগে দেওধৰ ট্ৰফিত সৰ্বমুঠ 356 ৰান কৰিবলৈ সক্ষম হৈছিল, য'ত তেখেতৰ 2টা শতকো অন্তৰ্ভুক্ত আছে। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। তেনে ব'লক নেক্সট প্ৰশ্ন, দেওধৰ ট্ৰফিৰ এখন খেলত সৰ্বাধিক 6 কাৰ নামত আছে? অপশ্যন আছে ৰিয়ান পৰাগ, ৰিংকু সিং, ৰোহিত শৰ্মা আৰু বিৰাট সিং। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰিয়ান পৰাগ। জানিব লগা কথা এয়া যে ৰিয়ান পৰাগে এখন খেলত 11টা 6 কৰি এই অভিলেখ গঠন কৰিছে। ইয়াৰ পূৰ্বৱৰ্তী পৰ্যায়ত ইছুক পাঠানে 8টা 6ৰে এই অভিলেখ নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছিল। আশা কৰোঁ সকলোৱে বুজি পাইছে। তেনে ব'লকচোন নেক্সট প্ৰশ্নৰ পিনে যাওঁ। নেক্সট প্ৰশ্ন আছে, IPLৰ দ্ৰুততম অৰ্ধশতক কাৰ নামত আছে? অপশ্যন আছে যশস্বী জয়ছৱাল, ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু যুৱৰাজ সিং। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যশস্বী জয়ছৱাল। জানিব লগা কথা এয়া যে যশস্বী জয়ছৱালে কেৱল 13টা বলত এই অভিলেখ গঠন কৰিছে। ইয়াৰ পূৰ্বৱৰ্তী পৰ্যায়ত KL ৰাহুলে 14টা বলত নিজৰ হাতত এই অভিলেখ ৰাখিবলৈ সক্ষম হৈছিল। নেক্সট প্ৰশ্ন, 2023 চনৰ ইমাৰ্জিং এছিয়া কাপৰ বিজয়ী দল কোন? অপশ্যন আছে ভাৰত, পাকিস্তান, নেপাল আৰু শ্ৰীলংকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ পাকিস্তান হৈছে 2023 চনৰ ইমাৰ্জিং এছিয়া কাপৰ বিজয়ী দল। জানিব লগা কথা এয়া যে 2023 চনৰ ইমাৰ্জিং এছিয়া কাপ হৈছিল শ্ৰীলংকাত আৰু ইয়াৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হৈছিল নিশান্ত সিন্ধু। নিশান্ত সিন্ধুৱে কেৱল 5খন খেলত 11টা উইকেট দখল কৰি প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হৈছিল। নেক্সট প্ৰশ্ন, 2023 চনৰ এছিয়ান চেম্পিয়ন ট্ৰফিৰ বিজয়ী দল কোন? অপশ্যন আছে ভাৰত, পাকিস্তান, চীন আৰু জাপান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ ভাৰত। তেনে ব'লক নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন, কোনজন ভাৰতীয় ক্ৰিকেটাৰ নিজৰ 500তম খেলত শতক অৰ্জন কৰিছে? অপশ্যন আছে বিৰাট কোহলি, ষ্টিভ স্মিথ, ডেভিড ৱাৰ্নাৰ আৰু MS ধোনী। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ বিৰাট কোহলি। নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন আছে, ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ 2023 ক'ত? ইয়াৰ অপশ্যন আছে চীন, ভাৰত, শ্ৰীলংকা আৰু জাপান। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ চীন। জানিবলগীয়া কথা এয়া যে ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছত ভাৰতে সৰ্বমুঠ 26টা পদক লাভ কৰে, য'ত 11টা সোণ, 5টা ৰূপ আৰু 10টা ব্ৰঞ্জ আছে। আৰু ইয়াত অসমৰ অম্লান বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। তেনে ব'লকচোন নেক্সট প্ৰশ্নৰ পিনে যাওঁ। নেক্সট প্ৰশ্ন, ডুৰাণ্ড কাপৰ কুকুৰাজাত উদ্বোধনী কোনে কৰিছিল? অপশ্যন আছে ৰাজনাথ সিং, নৰেন্দ্ৰ মোদী, ৰাহুল গান্ধী আৰু সৰ্বানন্দ সোণোৱাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজনাথ সিং। ইয়াৰ লগত জড়িত আন কেতবোৰ কথা এয়া যে ডুৰাণ্ড কাপ হৈছে আটাইতকৈ পুৰণা ফুটবল লীগ আৰু 132তম ডুৰাণ্ড কাপ বৰ্তমান 4খন চহৰত অনুষ্ঠিত হৈ আছে। তেনে ব'লক নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন, 2023 চনৰ ওমেন্স IPLৰ বিজয়ী দল কোন? অপশ্যন আছে মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ, RCB আৰু অপশ্যন বি কোনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মুম্বাই ইণ্ডিয়ানছ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম আন এটা ভিডিঅ'। এতিয়ালৈ আহিছোঁ, নমস্কাৰ।